নমস্কাৰ, মই ডক্টৰ হীৰেন গগৈ। কৰ্কট ৰোগ মাৰাত্মক ৰোগ। এই ৰোগ আগতীয়াকৈ ধৰা পেলাব নোৱাৰিলে শেষ পৰ্যায়ত চিকিৎসা অতি কঠিন হৈ পৰে। গতিকে এই কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পেলোৱাটো অতিকে প্ৰয়োজনীয় আৰু সঠিক চিকিৎসা আৰু ৰোগীৰ সুস্বাস্থ্যৰ বাবে কৰ্কট ৰোগ সোনকালে ধৰা পেলাই সঠিক চিকিৎসা দিয়াটো অতিকে প্ৰয়োজনীয়। গতিকে এই কৰ্কট ৰোগ সোনকালে ধৰা পেলাবলৈ হলে মই কিছুমান আজি লক্ষণ আপোনালোকৰ আগত কম। এই লক্ষণসমূহ যদি আপুনি দেখে তেনেহলে অতি সোনকালে চিকিৎসকৰ ওচৰত চপাটো অতিকে প্ৰয়োজনীয়। কিন্তু মই এটা কথা কৈ থওঁ, এই লক্ষণসমূহ থাকিলেই যে কৰ্কট ৰোগ থাকিব তেনে কথা নহয়। কিন্তু আপুনি এই লক্ষণসমূহ দেখিলে সঠিকভাৱে সত্য নিৰূপণ কৰি আপুনি আপোনাৰ মনৰ আশংকা দূৰ কৰাটো অতিকে প্ৰয়োজনীয়। মই প্ৰথমে ক'ব ওলাইছো, যদি কোনো ব্যক্তিৰ যদি বহুদিনীয়া পুৰণা কাহ থাকে, যদি খেকাৰত যদি তেজ যায়, তেনেহলে হাওঁফাওঁ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এনে লক্ষণ দেখিলে অতি সোনকালে চিকিৎসকৰ ওচৰত গৈ সঠিক পৰীক্ষা কৰি কাৰণটো নিশ্চয় নিৰূপণ কৰিব লাগে। ইয়াৰ পিছতেই যদিহে দৈনিক প্ৰাতঃকৃত যদি সলনি হয়, যদি 2-3 দিন নহয় কেতিয়াবা, বা কেতিয়াবা বেছিকে হয়, বা কেতিয়াবা অতি ঢিলা হয়, কেতিয়াবা অতি টান হয়, বা কেতিয়াবা মলৰ লগত যদি তেজ যায়, তেনেহলে বৃহদন্ত ৰেক্টাম বা এনেল কেনেলৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পিছতেই যদি শৰীৰত অস্বাভাৱিকভাৱে যদি তেজ কমি যায়, তেনেহলে তেজৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। ইয়াৰ পিছতেই মহিলাসকলৰ স্তনত যদি লাম্প বা টেমুনা যদি অস্বাভাৱিকভাৱে বাঢ়ি যায়, তেনেহলে ইয়াৰ কাৰণ নিৰূপণ কৰিবলৈ চিকিৎসকৰ ওচৰত যাব লাগে। ইয়াৰ পিছতেই পুৰুষৰ শুক্ৰাশয় যদি কোনো টেমুনা যদি হঠাতে বাঢ়ি যায়, তেনেহলে ইয়াৰ কাৰণ নিৰূপণ কৰিবলৈ চিকিৎসকৰ ওচৰলৈ যোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ পিছতেই কোনো যদি পুৰুষ ব্যক্তিৰ সঘনাই যদি পেচাব হয়, পেচাবৰ পৰিমাণ কমি যায় আৰু বহুত সময় যদি বহি থাকিব লাগে, তেনেহলে মূত্ৰনলীত থকা প্ৰষ্টেট অংগ বাঢ়ি যোৱা বা প্ৰষ্টেট অংগৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা সন্দেহ কৰিব লাগে। আৰু এনেধৰণৰ সম্ভাৱনা থাকিলে আল্ট্ৰাচাউণ্ড কৰি সঠিক কাৰণটো নিৰূপণ কৰিব লাগে। ইয়াৰ পিছতেই পেচাবৰ লগত যদি তেজ যায়, তেনেহলে বৃক্ক আৰু মূত্ৰথলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। এনে আশংকা থাকিলে আল্ট্ৰাচাউণ্ড আৰু অন্যান্য পৰীক্ষা, তেজৰ পৰীক্ষাসমূহ কৰি সত্য নিৰূপণ কৰিব লাগে। ইয়াৰ পিছতেই হঠাতে যদি কোনো মানুহ এজনৰ মাতটো যদি ঘেৰঘেৰীয়া হৈ যায়, তেনেহলে অতি সোনকালে ENT ডক্টৰ ওচৰত গৈ ডিঙিৰ পৰীক্ষা কৰাটো অতিকে প্ৰয়োজনীয়। ইয়াৰ পিছতে শৰীৰৰ কোনো অংগ যেনে থাইৰয়ড গ্লেণ্ড, প্লেৰটিড গ্লেণ্ড, লিম্ফ নোড আদি যদি হঠাতে আকাৰ বাঢ়ি যায়, তেনেহলে ইয়াৰ সঠিক কাৰণ নিৰূপণ কৰিবলৈ চিকিৎসকৰ ওচৰত যোৱাটো অতিকে প্ৰয়োজনীয়। ইয়াৰ পিছতেই ছালৰ যদি মাহ, তিল আকাৰ যদি হঠাতে বাঢ়ি যায়, তেনেহলে চৰ্মৰ ৰোগ বিশেষজ্ঞৰ ওচৰত গৈ ইয়াৰ কাৰণ নিৰূপণ কৰিব লাগে। ইয়াৰ পিছতেই কোনো ব্যক্তিৰ যদি খাদ্য গিলাত যদি টান বা কঠিন পায়, অসুবিধা হয়, তেনেহলে অতি সোনকালে চিকিৎসকৰ ওচৰত যাব লাগে আৰু আপাৰ GI এণ্ডস্কপি কৰি সঠিক কাৰণ নিৰূপণ কৰিব লাগে। ইয়াৰ পিছতেই কোনো 40-45 বছৰীয়া বা মহিলাৰ বা মেনপজ হোৱাৰ মহিলাৰ যদি অস্বাভাৱিক ধৰণে মাহেকীয়া ৰাস্তাৰ পৰা ব্লিডিং তেজ যায় বা শাৰীৰিক সম্পৰ্ক কৰাৰ পিছত যদি তেজ যায়, তেনেহলে জৰায়ু বা জৰায়ুমুখৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা এতিয়া নুই কৰিব নোৱাৰি। এনে সম্ভাৱনা যদি আহে মনত, তেনেহলে আপুনি চিকিৎসকৰ ওচৰলৈ যোৱাটো অতিকে প্ৰয়োজনীয়। ইয়াৰ পিছতেই শৰীৰৰ যদি হঠাতে কোনো কাৰণ নোহোৱাকৈ যদি ওজন কমি যায়, ৰাতি যদি খুব ঘাম ওলায়, বা কোনো কাৰণ নোহোৱাকৈ যদি দিনৰ যিকোনো সময়ত জ্বৰ হয়, তেনেহলে অগ্নাশয় বা প্ৰেংকিয়া জ্বৰ
কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। এনে সম্ভাৱনা বা আশংকা মনত আহিলে অতি সোনকালে চিকিৎসকৰ ওচৰত যাব লাগে, আল্ট্ৰাচাউণ্ড কৰি তাৰ কাৰণ নিৰূপণ কৰিব লাগে। ইয়াৰ পিছতে যদি মলদ্বাৰৰ চাৰিওকাষে যদি খজুৱতি হয়, পুৰুষ আৰু মহিলাৰ যদি যৌনাংগৰ চাৰিওকাষে যদি খজুৱতি হয়, তেনেহ'লে তাৰ কাৰণ নিৰূপণ কৰিবলৈ অতি সোনকালে চৰ্ম ৰোগৰ বিশেষজ্ঞৰ ওচৰত যাব লাগে। আৰু এনেধৰণৰ অস্বাভাৱিক খজুৱতি হ'লে চৰ্ম ৰোগৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। ইয়াৰ পিছতে শৰীৰৰ কোনো ঠাইত যদি বহুদিন নুশুকোৱা যদি ঘাঁ আছে, সেই ঘাঁটো যদি পানী ওলাই থাকে বা কেঁচা হৈ থাকে বহুত দিনীয়া, তেনেহ'লে অতি সোনকালে চিকিৎসকৰ ওচৰত যাব লাগে আৰু ইয়াৰ কাৰণ সোনকালে নিৰূপণ কৰিব লাগে। এনে ঘাঁসমূহ হয়তো কোনো ইনফেকশ্যন বা টিবি ইনফেকশ্যন বা কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। গতিকে চিকিৎসকৰ ওচৰত গৈ সঠিক কাৰণটো নিৰূপণ কৰিব লাগে। যদি কোনো ব্যক্তিৰ যদি খুব মাথা বিষ হয়, তেনেহ'লে অতি সোনকালে চিকিৎসকৰ ওচৰত যাব লাগে। এনেধৰণৰ অত্যাধিক মূৰ বিষ ব্ৰেইনৰ টিউমাৰ হোৱাৰ এটা লক্ষণ হ'ব পাৰে। ইয়াৰ পিছতে কোনো মহিলাৰ যদি তলপেটত ভাৰী ভাৰী লাগে বা বিষ হৈ থাকে বা কঁকালৰ তলৰ অংশত যদি অত্যাধিক বিষ হয়, তেনেহ'লে অভেৰী বা ডিম্বাশয় কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা নুই ক'ব নোৱাৰি। এনেধৰণৰ লক্ষণ দেখিলে অতি সোনকালে চিকিৎসকৰ ওচৰত আহিব লাগে আৰু আল্ট্ৰাচাউণ্ড কৰি তাৰ সঠিক কাৰণ নিৰূপণ কৰিব লাগে আৰু মনৰ আশংকা দূৰ কৰিব লাগে। এই ধৰণৰ লক্ষণসমূহ থাকিলেই যে কৰ্কট ৰোগ হ'ব তেনেধৰণৰ কোনো কথা নাই, কিন্তু লক্ষণসমূহ দেখিলে আপুনি নিশ্চয় চিকিৎসকৰ ওচৰত যোৱাটো প্ৰয়োজন আৰু তাৰ সঠিক কাৰণটো নিৰূপণ কৰাটো অতিকে প্ৰয়োজনীয়। আপোনাৰ অলপ সজাগতাই আপোনাৰ জীৱন দীৰ্ঘায়ু কৰাত বহুত অৰিহণা যোগাব। অধিক জানিবলৈ মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 8472049755। ধন্যবাদ।